হেল্ল' ৰাইজ, গৰম কেনেকুৱা? মানে আজি বেছি গৰম নাই, কিন্তু এই ভিডিঅ'টো যোৱাকালি যথেষ্টখিনি গৰম আছিলে। আৰু যোৱাকালি আছিলে আমাৰ বিহুৰ খানা, শেষৰটো খানা। এজনে গা পা ধুই আহিছে আৰু আমি মাংস টেষ্ট কৰিবলৈ আহি গৈছোঁ আৰু মই এয়া পৰ্ক টেষ্ট কৰিলোঁ আৰু তাই মুৰ্গী মাংস। আৰু এয়া এইফালে আমাৰ বিলনীজনীয়ে দেখিছেনে মাংস বাছি দি আছে তাই মোক। আৰু এইফালে ভাত খাবলৈ হৈ গ'ল, গোটেইখিনিয়ে বহি ভাত খালোঁ। ভাত খাই মেলি অকণমান জিৰণি লৈ আমাৰ বিহুৰ পইচা ভগাব এতিয়া, গতিকে ভাত খাই এয়া বিহুৰ পইচা হাতত লৈ ফূৰ্তি ফুৰা আৰু এওঁলোকক চাওক। সময়খিনি আছিল বহুত বেয়া লগা সময়। সকলোকে বিদায় দিলোঁ আৰু ইহঁতকো শেষবাৰৰ বাবে বাই বাই দিলোঁ। সকলোৱে ভালে থাকিবা, বহুত মিছ কৰিম তোমালোকক। আজিলৈ বাই বাই।